Realme ওলাই গ'ল নি আকৌ 8 Realme 8 Oh my god আজি এটা ডাঙৰ প্ৰেংক কৰিবলৈ গৈ আছো তো আমাৰ তাৰমানে লগৰ ছোৱালী এজনী বাৰ্থডে তো বাৰ্থডে বুলি আমি গম নাপাওঁ জাষ্ট আজি তাই ফোন কৰি মাতিলে আৰু এতিয়া বাৰ্থডে খাবলৈ যাম আৰু তাইক মানে এটা প্ৰেংক কৰিম বুলি ভাবিছো এইটো মোবাইলৰ বক্স আনি থৈছো আৰু এই দোকানৰ পৰা অলপ মৰ্টন আনি থৈছো তো এতিয়া আমি পেকিংটো কৰি লওঁ তাৰ পাছত আমি তাইৰ বাৰ্থডে খাবলৈ যাম তো আপোনালোকে ভিডিঅ'টো চাই আৰু ঋতুৰাজে এতিয়া মৰ্টনখিনি ভৰাবলৈ আৰম্ভ কৰি আছে তো আমি এতিয়া বস্তুখিনি ভৰাই লওঁ তাৰ পাছত আমি তাৰ বাৰ্থডে খাবলৈ যাম তো এতিয়া আমি পেকিং কৰি লওঁ আহক তো ফ্ৰেণ্ডছ ওপৰত এই কভাৰটো লগাই দিছোঁ যাতে তাই দেখি আচৰিত হৈ যায় Realme 8 friends Realme 8 বক্সত ভৰাই দিছোঁ I've seen things that you wouldn't believe. I was lost until I found that I'm invincible. Nobody gon' bring me down. Here we go. তো হেল্ল' ফ্ৰেণ্ডছ এইটো এতিয়া ঋতুৰাজে মই পেকিং কৰিলোঁ Realme 8ৰ বক্স য'ত সোমাই আছে এগালমান ট্ৰফি হেল্ল' বন্ধুসকল তো এতিয়ালৈকে আমি গা পা ধোৱা নাই তো গা পা ধুই বাৰ্থডে খাবলৈ যাওঁ বোলো হেল্ল' ফ্ৰেণ্ডছ আমি বাৰ্থডে খাবলৈ আহি আছোঁ আৰু আমাৰ লগতে আমাৰ পুৰণা বন্ধুবিলাকো আহি আছে বাৰ্থডে খাবলৈ একদম আগত গৈ আছে আমিতো থাকিবই লাগিব ন তুইছে মাত্ৰ ৰিয়েকচনটো আমি পুৰা তাৰমানে এক্সাইটমেণ্ট হৈ আছে তাই আজি ৰিয়েকশ্যনটো চাবলৈ আৰু আমি কি দিছোঁ গম পাই ন ফাৰ্ষ্ট প্ৰেংক কৰিমতো তো চাই লওঁ তাইৰ ৰিয়েকশ্যনটো ফ্ৰেণ্ডছ পাইছোঁহি আৰু এতিয়া আমি ঘৰটো তো আমাৰ এয়া BMW ড্ৰাইভাৰে ব্ৰেক মাৰিব হয় হয় ৰখা দিবা দেই এয়া বাৰ্থডে ঘৰলৈ সোমাই আহি আছে বাৰ্থডে ঘৰৰ ভিতৰলৈ সোমাইছোঁ এয়া কেকটো দেখাইছোঁ আৰু আমাৰ লগৰখিনি চ' ফ্ৰেণ্ডছ মোৰ জেগাত এয়া আমাৰ মানে একদম পূৰা বেষ্ট ফ্ৰেণ্ড এজনী সুমন পিয়া দেই সুমন পিয়া ক'লৈ গ'ল অঁ হাই এজনী সুমন পিয়া আৰু এজনী পুৰবী ভনীয়ে আমাৰ ফুটা খাই দেই আমাৰ লগৰে হয় চ' আমি বাৰ্থডে ঘৰ পালোহি চ' বাৰ্থডে গাৰ্ল এজনী চাওঁ পূৰা বিজি হৈ আছে আমি বাৰ্থডে গাৰ্লক ফেচটো চাবলৈ পূৰা এক্সাইটমেণ্ট হৈ আছোঁ এতিয়া ফেচ চক তাইৰ কিমান আনন্দত আছে তো গাইজ আমি এতিয়া চ' এক্সাইটেড তাই ভাগৰ ফেচটো চাবলৈ মানে তাই ভাবি আছে ন তাই বহুত ভাল গিফ্ট দিম বুলি কৈছিলোঁ আমি মানে এতিয়া তাই ফেচটো চাম আমি হা মানে আৰু কি ক'ম গাইজ Realme 8 ভাই Realme 8 মই পাগল দেই দুবাৰ ক্লিক কৰি তো বন্ধুসকল এতিয়া বৰ্তমান কেক কাটিছে চব পূৰা এক্সাইটমেণ্ট হৈ আছে আপোনালোকে দেখিবলৈ পাইছে আৰু আমি বেছিকৈ একদম বেছিকৈ এক্সাইটমেণ্ট হৈ আছে কাৰণ আপোনালোকে জানেই ফ্ৰেণ্ডছ এই গোটেইগালে আকৌ ফটোতে ব্যস্ত আৰু দেই ফ্ৰেণ্ড চাই লওক এইটো মাজতে এইটো দেখিছেনে গোটেই ছোৱালীজনীৰ মাজতে কোন সোমাই আছে খাই আমি ঘৰ যাম তোৰ ইয়াৰ ভকত সোৱাদ লাগি আছে আৰু পূৰা খাই ল ঠিকছে খাই ফ্ৰেণ্ডছ তো এই চাইকেলখন আজি বাৰ্থডে গাৰ্লক বাপেকে গিফ্ট কৰিছে তো আমাৰ গিফ্টটো পাছত দিম আপোনালোকে ভিডিঅ'টো চাই থাকক নহ'লে সেইখন মিছ কৰিব
আছাম ইডিয়াছ ব্লগৰ তৰফৰ পৰা এটিকেল এটা ডাঙৰ গিফ্ট লৈ আহিছোঁ চ' আমি পুৰা এক্সাইটমেণ্ট আমাৰ চকুৰ গিফ্টটো খোলে সেই আশা কৰি গিফ্টটো দিছোঁ আমাৰ চকুৰ আগতে গিফ্টটো খুলি লওঁ বলা এটা ফোন আছে খোলা 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 তুই এক্সাইটমেণ্ট তুই বাৰ্থডে কাৰণে গিফ্ট কৰি আছে গিফ্টটোত কি ওলাই চব এক্সাইটমেণ্ট হৈ আছে চব সকলোকে দেখাই দে So, কি ওলাইছে এইটো Realme ওলাই গ'ল নি আকৌ 8 Realme 8 Oh my god Oh my god ये क्या है Realme 8 Pro Oh my god इसको Realme 8 हेलो सरप्राइज इतने सारे बहुत सारे Realme 8 तो बहुत सारे अच्छा लगा तो लाइक शेयर कमेंट जरूर करना इसके फेस देखो কি গিফ্টটো কেনেকুৱা লাগিলে গিফ্টটো কেনেকুৱা লাগিলে তো বাৰ্থডে গাৰ্লৰ অৱস্থা আপোনালোকে দেখা পাইছে তো বাৰ্থডে গাৰ্ল কা তোমালোকে গিফ্টটো কেনেকুৱা লাগিলে सब খোৱাতহে ব্যস্ত আৰু দেই গাইছ বেয়া নাপাব আৰু কোনে একো ক'ব পৰা নাই যেন তো বাৰ্থডে গাৰ্লৰ মুডটো একেবাৰে খাৰাপ হৈ গুচি গ'ল ইমান এক্সাইটেড আছিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকলৈ ধন্যবাদ থাকিলে আৰু আজি ভিডিঅ'টো আজিলে বাই অ ভিডিঅ'টো চাবি দে আজি মজা